হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। বহুত দিন ভিডিঅ' দিবলৈ হোৱাই নাই। সেইদিনা গৈছিলোঁ লগৰজনীৰ ঘৰলৈ। মানে ৰূপাঞ্জলিৰ বিয়াৰ কাগজ দিয়া আছিলে আৰু আমি ক্লাছ 5ৰ পৰা একেলগে পঢ়া। কিন্তু জমনি কথাটো হ'ল যে আজিলৈকে তাহাঁতৰ ঘৰলৈ গৈয়ে পোৱা নাই। সেইকাৰণে ঘৰ পাহৰিলোঁ আমি আৰু মানুহক সুধি সুধি যেন তেনে ওলালোগৈ আৰু তাতে চাহ তাহ খালোঁ, ভাতো খালোঁ। মই আকৌ ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ নহয়। তাহাঁতি মনত পেলাই দিলতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু তাৰপিছতে ঘৰলৈ আহিলোঁ। আৰু এয়া হৈছে দুদিনমান পাছৰ ভিডিঅ'। মামা ঘৰত থাকিবলৈ গৈছিলোঁ বহুত দিনৰ পাছত আৰু হিয়াই একদম মোক পাই গোটেইজনী ক'ব নোৱাৰা হৈ গৈছে। হিয়াই আকৌ ধুনীয়া গান গাবলৈ শিকিছে দেই। ৰ'ব অকণমান মই ভিডিঅ' ক্লিক এটা লগাই দিছোঁ।